ইংলিছ গান ইংলিছ গানো গাইছে বা মই ইংলিছ গান তাৰমানে বুজি নাপাওঁ কিন্তু মানে সুৰটো জানো মই এনেকৈ নেপালী মানে ভালকে ক'ব নোৱাৰো কিন্তু মই মানে এয়া কিছুমান বস্তু মই কৈ দিওঁ তাৰমানে মই ইংলিছ গান গাইছিলোঁ ইলেক্ট্ৰিক গিটাৰ লৈ কিনে মানে এনেকৈ বজাই নহয় কিবা বক্সত চাউণ্ডটো বেছি উঠে তামান মাৰে মানে এটা মিউজিকটোৱে বেছি গানটো নাই তাৰপিছত মানে গানটো গাইছে ঝুম চাকা চাকা ঝুম ঝুম চাক চা ঝুম চাকা চাকা ঝুম ঝুম চাক চা দি পুৰা 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 বেং বেং বুকি বুকি বেং বেং বুকি বুকি খামালা গিয়া কিমিয়ন চিকা খামালা গিয়া কিমিয়ন চিকা হে হা হিপিৰি হা হে হা হিপিৰি হা ঝুম চাকা চাকা ঝুম ঝুম চাক চা ঝুম চাকা চাকা ঝুম ঝুম চাক চা তোৰ মাই মোৰ মাই একে তোৰ মাই মোৰ মাই একে তোৰ তিৰি মোৰ তিৰি একে তোৰ তিৰি মোৰ তিৰি একে তাৰ যোনে অপোজিট থাকে কি কয় তোৰ মাই মোৰ মাই একে হ'ব পাৰে সেই বোলে তোৰ তিৰি পুত্ৰী কেনেকৈ একে হ'ব জমনি হৈ থাকে আমাৰ মোৰ আকৌ মায়ে ক'ব জমনি মানে আগৰ দিনৰ মানুহটো অলপ জমনি হিচাপে থাকে আৰু মই অলপতে মানে হেৰিত গ'লোঁ নেপালত গ'লোঁ নেপালত যাই মানে মোৰ ভালেই লাগিল নেপালী মানে হেৰিখিনিও ভাল আৰু তাতে মই তাৰমানে নেপালী টুপি এটা লগাই লৈছোঁ এইটো মোৰ নহয় এটা কেৰেক্টাৰ মই কৰিম খাপলাঙত মানে নেপালী এটা হেৰি এটা আছে এইটো মানে কৰিম তথাপিতো মানে নেপালী সুৰ মানে নেপালী চবে কেনেকৈ অসমীয়া কয় আৰু নেপালী ভাষাটো মানে অলপমান নাকেদি কয় অলপমান মানে কোনোবা এটা মানুহৰ লগত বহিলে একমাহমান বহিলে মানে ক'ব পৰা যায় আপুনি নেপালত অলপমান চাই আহিছে তাৰমানে মানে মই মানুহখিনিৰ পৰিৱেশ ড্ৰেছটো ফুকৰি মই লৈ আহিছোঁ তাৰমানে এনেকুৱা টাইপৰ মানে এটা পৰিৱেশটো যেনেকৈ আপাৰ আছাম মোৰ লগতে মানে এটা আপাৰ আছাম ল'ৰা এটা আছিল শিৱসাগৰ তাৰ লগতো মই অলপমান দিন বহিছিলোঁ আপুনি মানে মানুহ লগ পালে মানে মই ধৰি লওঁ মই গাঁৱত গ'লে কিন্তু মই গাঁৱলীয়া ভাষাই কওঁ তথাপিতো মোৰ মানুহে সোধে আপোনাৰ ঘৰ ক'ত মই বোলে মোৰ ঘৰ মাছখোৱাত কৈছে আপোনাক নালাগে কিন্তু আপুনি হেৰিত নেকি এই চিপাঝাৰত নেকি মই বোলে আপুনি কি ভাবে নহয় আপুনি নলবাৰীৰ হ'ব দামপুৰৰ হ'ব এনেকৈ মানে মানুহ এটা মানে হেৰি কৰে মই নহয় দে মই তহঁতৰ লগত কথা পতাৰ কাৰণে মই অলপমান মিলাই কেনে কথা পাতোঁ মংগলদৈ থাকি মংগলদৈতে শিকছিল নাই অলপমান মানে ভাষাটো মানে অলপমান মৰমীয়া আঁতটো লগাই কেনে কথা কয় তাৰমানে অলপমান হেৰি আৰু মানে অলপ ভাল লাগে আৰু তাৰপাছত মানে হেৰি আপাৰ আছামৰ ভাষাটো এনেকুৱা মোৰ ঘৰ আপোনাৰ সেই শিৱসাগৰ নহয় মোৰ ঘৰ শিৱসাগৰ আকৌ সেই আপোনাৰ কেংঘৰ ৰজাদুৱাৰ পাব আপোনাৰ দিলীপ বৰগোহাঁই সেই সৰু সৰু ৰাস্তাবোৰ এই কেনেবাকৈ হ'লে আপোনাৰ পিকনিক প্লেচ সেই বহুত নহয় বুজা নাই আপোনাৰতো লগাবই মানে আপোনাৰতো লগাই কেনে কয় মানে ভাল লাগে আৰু মানে মিলে আৰু আমাৰ ভাষাটো আকৌ সিহঁতে ভাল পায় আৰু সিহঁতৰ ভাষাটো আকৌ আমি ভাল পাওঁ তেনেকুৱা ধৰণৰ কথা মই নেপালী নেপালী তাৰমানে কি নেপালী মানে মোক এজন মানে মানুহ এজনে মানে কৈছে আৰু CRP এজন নেপালী আছিল তাৰপিছত মই গম পাইছিলোঁ ই নেপালী হয় মই তাক সুধো ৰচোন নেপালীতে হয় নহয় চাওঁ মই বোলে হুজুৰ तपाईँ नेपाली मान्छे छ मैले म त नेपाली मान्छे छ तपाईँ पनि नेपाली मान्छे छ म त नेपाली मान्छे छ तपाईँ नाम के छ म थकबहादुर थापा म কৈछु तपाईँ थकबहादुर थापा तपाईँ नेपाल कहाँ बसेको छ तपाईँ नेपाल म त यहाँ काँक्रापाडा छैन उता झुलाबारी उताबाटी म घर छ सबै पनि आना पर्ने के गर्न भगवान् म त जान्दैन म त नेपाली मान्छे छ तपाईँ थामा के हो थर के हो तपाईँ म एकदम डाइरेक्ट धरिছোঁ तपाईँ जातुर तुर्की तपाईँ डाइरेक्ट बाहिर भितरिया कसरी केना कले तपाईँ हुजुर थामा के हो थर के हो कहले म त मगर छ तपाईँ कहाँ बात बोल्नु के गर्न म त जान्दैन म त रमेश थापा छ कहले हुजुर छ ठिक छ कभी तपाईँले भन्छ भने के मलाई बोल्न यहाँ गर्न यहाँका लड्काहरूलाई मैले ये गर्न त मलाई इन्फर्म गर्न মোক মানে ইমান সাপোর্ট দিছে তাৰমানে মানে মোক কিবা যদি হয় মোক ক'ব দিছে তাৰপিছত এনেকুৱা টাইপৰ তাৰমানে এজন বিহাৰী মানুহ মানে মই তেখেতৰ লগত কথা পাতিলোঁ তাতে তেখেতে মানে সাপোর্ট দিছে মোক তে মই কৈছোঁ বোলে আমি समस्तीपुर अब बैसकवा गाँव हाँ हाँ समस्तीपुर अब बैसकवा गाँव थाना भी बैसक पढ़ लो हमारा चाचा काम कर लो यहाँ कुछ मरवा ना गद्दी ओके गद्दी में हमारा चाचा काम कर लो अब 15 साल भल यहाँ पर क्या मालूम नहीं चल रहा हाँ और हमारा एगो चाचा रह हो 300 में अल्फा का बम से ना मारा गया कितना दुख के बात है बम से मारा गया एगो चाचा अब बहुत दुख के बात है बेचारा CRP बेचारा दुख मन एकदम कैसे चिंता ना कर रहा कहीं तकलीफ ना भल यहाँ के लड़का लोग दिकदार कर रहा
बोलते ना यहाँ कोई आसामी लड़का का साथ में तो हमारा उतला बटला दोस्ती का माफी खा अब दुख के बाद हमारा चाचा ना चिंता ना कर चिंता उल्टा मुझे साबाइसे গমে নাপায় ক'ৰবাত পাণ দোকান এখনত বহি যাই পেলাই বহি থাকিলে আপোনাক গমে নাপাব একদম গম নাপায় মই যে তুই বুঢ়ে কৰি গামছা মাৰি দিওঁ আৰু চাৰা মাৰি দিওঁ বুঢ়ে টিমটো বেলেগ কিন্তু ভাল পটাব পাৰে কিন্তু মাৰ খালো কৰি ভৰি ধৰে আৰু সিহঁতে কিন্তু পুৰা কিন্তু কাগজ পত্ৰ কিন্তু বনাই লয় পেন কাৰ্ডৰ পৰা অমুকৰ পৰা তমুকৰ পৰা সব বনাই লয় কিন্তু আমাৰ অসমীয়া মানুহৰ কাগজ নাই আপুনি মানে মাছ খোৱা এই ফাঁচি বজা একেলগে সেইখিনি মানে মই পাওঁ লোকসকলে কেনেকৈ কয় সেইটো জানো मारले को नहीं ये अलमान तू कट्ठे से आई हाँ कट्ठे से आई अरे रमेश अरे शर्मा कर परा आई सो ने के फिर मारू मैंने तो चिन्नी में तो गठा लग गई ये बाहर से कौन के मैं 2 चोर आई अब मैंने से पैसा मांग ली संगठन की बेले ये बात तो मैंने प्याज के गोदाम में भरा दी मैं दाम भरा दिसु তারমানে কো সান্দা যদি কোন লই যায় হেতে পিয়াজৰ গাড্ডি বন্ধ কৰি দিয়ে বুঝা না আকো অমুকৰ গাড্ডি বন্ধ কৰি দিয়ে তাৰ দামটো বঢ়াই দিয়ে সেইখিনি পইচা উঠাৰ লগে লগে আকো গাড্ডিটো খুলি দিয়ে পিয়াজ কিনে এটো ৰে সেইকাৰণে মানে কিছুমান কয় ন গানত আজি এটা দাম বোলে কালি এটা দাম ফটককে বাঢ়ি গেল বস্তুৰ দাম ফটককে কমি গেল গেছৰ দাম এনেকে মানে কমাই আছে আৰু এটা বাঢ়াই দি আছে মানে গমে নাপায় ধুলে ডগৰে